নমস্কাৰ। কবিতাৰ শিৰোনাম তোমাৰ হেৰুৱা ঠিকনা। কথা চিন্ময় গগৈ, পাঠ দীপশিখা ৰাজকোঁৱৰ। তুমি অহাৰ বাটেৰে সদায় চাওঁ, জানোচা তোমাক দেখা পাওঁ। আকৌ এদিন আহিবা তুমি, হঠাৎ সেই আগৰ দৰে। আকৌ এবাৰ কলেজৰ ৰুমত, নতুবা গেটৰ সেই বাটচৰাত, নহ'লে বা ফিল্ডৰ মাজত আহিবা কেতিয়াবা। আকৌ কেতিয়ানো কথা হ'ম তোমাৰ লগত, সেই নিজানত অকলশৰে দুয়ো বহি মনৰ কথা পাতিম। আকৌ যেন তোমাৰ লগত এটা নতুন সম্পৰ্ক গঢ়িম আৰু তাৰ এটা নাম দিম। বন্ধত যে হেৰাই যোৱা তোমাৰ ঠিকনাটি আজিও মোৰ বুকুত সজীৱ হৈয়ে আছে। আকৌ আহিবা এদিন সেই কলেজৰ কৃষ্ণচূড়াজোপাৰ তললৈ, তাতো বিচাৰি পাওঁ তোমাৰ হেৰুৱা ঠিকনাটি। কৃষ্ণচূড়া আকৌ ফুলিবৰ হ'ল, আহিবা দেই তোমাৰ মৌসনা মাতত হেৰুৱা তোমাৰ ঠিকনাটিলৈ, আকৌ এবাৰ আহিবা। আহিবা তুমি শীতৰ কুলিত, সেই নিৰিবিলি গধূলি